মিন্স ভিডিওটো আপোনালোকে এনজয় কৰক। ভাতৰ পাতত ধান এটা ওলালে মাকক তৰ্জন গৰ্জন কৰি ভাত নোখোৱাটো আকৌ গাৰ্লফ্ৰেণ্ডক মেছেজ কৰে, জান মোৰ ভাতৰ পাতত তোমাৰ চুলি কেতিয়া ওলাব? তোমালৈ মেছেজ দিয়াৰ পিছত ৰিপ্লাই ৰাখাত মই নামটো শুনিবা ভাল হলেই কি হব ভাই? কেতিয়াবা খুচি নামৰ ছোৱালী এজনীয়েও জীৱনত দুখ নমাই আনিব পাৰে, ঠিকতো নাই। আমি সাধাৰণ মানুহবোৰেই গৰমত শান্তি পোৱা নাই। ছচিয়েল মিডিয়াত ওলোৱা হট হট মানুহবোৰ কেনেকৈ আছে বাৰু এই গেলা গৰমত? এইবোৰ কাৰণতেই ছোৱালীবোৰ টপা আংকুলৰ লগত বিয়া হৈ যায়। চুমা খাবলৈ 3খন গাল পোৱাৰ আশাতে ছোৱালীবোৰে আজিকালি টপা আংকুলৰ লগত বিয়া হৈ যায় নেকি বাৰু? জীৱনত বহুত পইচা খৰচ কৰিলো, কিন্তু গাৰ্লফ্ৰেণ্ডৰ নামত 1 টকা এটাও খৰচ কৰি নাপালো, কাৰণ মোৰ গাৰ্লফ্ৰেণ্ডে নাই। ভাই পিঠিটো অলপ খজুৱাই দিবিনে? কোনটো কুৰা ঠাইত খজুৱাব লাগে? আফ্ৰিকাৰ ঠিক তলতে দে। ঘৰত নপঢ়ি পৰীক্ষাৰ সময়ত ডিঙি ভাঁজ লগাই আগৰ আৰু পিছৰবোৰৰ বহীৰ পৰা চাই পৰীক্ষা লিখাৰ মজাই বেলেগ।